সো নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে এটা সুখবৰ লৈ আহিছোঁ যে অতি সোনকালে আমাৰ আসাম পুলিচৰ যোনটো ৰিকুৱাৰমেণ্ট আছিল ABUB, তো সেইটো নটিচ আহি গ'ল যে কেতিয়াৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল চাওক, এতিয়ালৈকে যদি মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব, আগন্তুক যাতে ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব। তো বন্ধু বান্ধৱীসকল চাওক, ইয়াতে কি কৈছে, ABUBৰ পজ আছিল 2391 মানে 2391টা, আৰু ABৰ কাৰণে আছিল 4271টা পোষ্ট। তো ইয়াতে কি কৈছে চাওক, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ কাৰণে 8 তাৰিখ 8 মাহ 2020 মানে 8 তাৰিখৰ এই আগষ্ট মাহৰ 8 তাৰিখৰ পৰা এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল চাওক, ইয়াতে জনাই দিছোঁ যে কামৰূপ আৰ 8 তাৰিখৰ পৰা 19 তাৰিখলৈকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব, আৰু কামৰূপ এমৰ কাৰণেও 8 তাৰিখৰ পৰা 19 তাৰিখলৈকে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। নলবাৰীৰো ছেম ডেট, তাৰপিছত বৰপেটাৰো ছেম ডেট, বাক্সাৰো ছেম ডেট, ধুবুৰীৰো ছেম ডেট, কাছাৰৰো ছেম ডেট, নগাঁৱৰো একেই, লখিমপুৰৰো একেই, যোৰহাটৰো একেই, গোলাঘাটৰো একেই, ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰো একেই, বঙাইগাঁও ডিষ্ট্ৰিক্টৰো একেই। 8 তাৰিখে মানে 8 তাৰিখ 8 মাহ 2020 আৰু 19 তাৰিখলৈকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। কোকৰাঝাৰ ডিষ্ট্ৰিক্টও 8 তাৰিখৰ পৰাই ডাউনলোড কৰিব পাৰিব, শিৱসাগৰ ডিষ্ট্ৰিক্টৰো 8 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব। তাৰপিছত মৰিগাঁও আপোনালোকে 21 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব। 21 তাৰিখৰ পৰা 2 তাৰিখ মানে 2 ছেপ্টেম্বৰলৈকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। মৰিগাঁও, শোণিতপুৰ, দৰং, ওদালগুৰি, চাউথ চালমাৰা, কৰিমগঞ্জ, হোজাই, ধেমাজি, বিশ্বনাথ, কাৰ্বি আংলং, তিনিচুকীয়া, গোৱালপাৰা, চিৰাং, চৰাইদেউ এই 21 তাৰিখৰ পৰা ছেপ্টেম্বৰ মাহৰ 2 তাৰিখলৈকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। তাৰপিছত আহিল 4 তাৰিখৰ পৰা কোন ডিষ্ট্ৰিক্ট ডাউনলোড কৰিব পাৰিব। 4 তাৰিখৰ পৰা 16 তাৰিখলৈকে হাইলাকান্দি, ৱেষ্ট কাৰ্বি আংলং, হামৰেন, মাজুলী, ডিমা হাছাও। তো বন্ধু বান্ধৱীসকল চাওক, এইকেইটা আমাৰ কি হৈছে, এডমিট কাৰ্ড ডাউনলোডৰ 3টা ডেট দিছে, মানে 8 তাৰিখৰ পৰা এটা 19 তাৰিখলৈকে, তাৰপিছত 21 তাৰিখৰ পৰা ছেপ্টেম্বৰ মাহৰ 2 তাৰিখলৈকে, আৰু এটা আছে 4 তাৰিখৰ পৰা মানে ছেপ্টেম্বৰ 4 তাৰিখৰ পৰা 16 ছেপ্টেম্বৰলৈকে এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল চাওক, এইখিনি আছিল আজিৰ ভিডিঅ'ত। যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিব, আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো এইখন একচুৱেলি অফিচিয়েল নটিফিকেশ্যন হয়। আপোনালোকে যদি বিশ্বাস নকৰে তেনেহ'লে আপুনি কি কৰিব, আপোনাৰ যোনটো কি কয় অফিচিয়েল ৱেবছাইট আছে, 1 মিনিট মই দেখাই দিছোঁ। আপুনি অফিচিয়েল ৱেবছাইটত আপুনি কি মাৰিব, SLPRB ইয়াতে ওলাইছে, ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড, এইটো মাৰি দিব। চৰি, নেট বন্ধ আছে। মাৰি দিয়াৰ লগে লগে আপোনালোকৰ নটিচখন ইয়াতে চাওক, এইটো নটিচ, ইয়াতে অফিচিয়েল নটিফিকেশ্যন হয় এইখন। তো বন্ধু বান্ধৱীসকল চাওক, এইটো একদম অফিচিয়েলি নটিফিকেশ্যন হয়। তো আপোনালোকে যদি এতিয়ালৈকে প্ৰিপেয়াৰ হোৱা নাই তেনেহ'লে এতিয়াও সময় আছে আপোনালোকৰ হাতত, প্ৰিপেয়াৰ হওক, আৰু যাতে ভৱিষ্যতে নিজকে গঢ়ি তুলিব পাৰে, সেয়াই কামনা কৰোঁ সকলোৰে ওচৰত। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টোত যদি লাইক কৰা নাই তেনেহ'লে লাইক এটা কৰি দিব, আৰু শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকল, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব। আজিলৈ ধন্যবাদ।